नमो नमः। वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। सर्वेभ्यो नमो नमः। NRK সংস্কৃত আসাম চেনেলটোলৈ সকলো ছাত্ৰ ছাত্ৰীক মই স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীৰ পঞ্চম পাঠः নীতি শ্লোকাः সুভাষিতানি চ পাঠটিৰ সমূহ প্ৰশ্ন উত্তৰ আগবঢ়াবলৈ গৈ আছোঁ। যিটো প্ৰশ্ন উত্তৰৰ নেকি ব্যাখ্যা আছে, ভাৱ সম্প্ৰসাৰণ কৰা আছে, ব্যুৎপত্তি, সমাস আৰু অনুবাদ ইত্যাদি গোটেই প্ৰশ্ন উত্তৰখিনি আমি পুংখানুপুংখকৈ পৰ্যায়ক্ৰমে আলোচনা কৰি যাম আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে খুব মন দি শুনিবা বুলি মই আশা ৰাখিছোঁ। আৰু এটা কথা মই ইয়াতে কৈ দিম যে আমি সংস্কৃত ব্যাখ্যাবিলাক আমি কেনেকৈ কৰিম তাৰ গোটেই বিৱৰণটো মই তোমালোকক পৰ্যায়ক্ৰমে পুংখানুপুংখকৈ আগবঢ়াই যাম। গতিকে পলম নকৰোঁ আৰু এটা মই ৰিকুৱেষ্ট কৰিছোঁ, তোমালোকে যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ঠিক আছে, তেতিয়া ইদানীম অহম আৰম্ভম কৰিষ্যামি। নমো নমঃ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই পোনপ্ৰথমে 1 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নীতি শ্লোকা সুভাষিতানি চ পাঠভিত্তিক অনুশীলনী প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্নটি আছে, তলত দিয়া শ্লোককেইটা ব্যাখ্যা কৰা। প্ৰথম শ্লোকত আছে চলত্যেকেন পাদেন তিষ্ঠত্যেকেন বুদ্ধিমান না সমীক্ষ পৰম স্থানম পূৰ্বমায়াতনম ত্যজেত। তো এই প্ৰশ্নটো তোমালোকক পৰীক্ষাত দিলে এতিয়া পোনপ্ৰথমে আমি কি কৰিব লাগিব, উত্তৰ বুলি লিখি আমি এই শ্লোকৰ প্ৰথম শব্দটো আৰু অন্তিম শব্দটো লিখি মাজত ডট 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 এনেকৈ দিব লাগিব। তেতিয়াহে তেওঁলোকে বুজিব যে আমি এইটো শ্লোক কৰি আছোঁ। এতিয়া 2 নম্বৰত আমি কি কৰিব লাগিব, শ্লোকাৰ্থ লিখিব লাগিব, মানে শ্লোকটোৰ অৰ্থটো। বুদ্ধিমান লোকে এখন ভৰিৰে খোজ কাঢ়ে আৰু আনখন ভৰিৰ ওপৰত থিয় হৈ থাকে। উপযুক্ত গন্তব্য স্থান স্থিৰ নকৰাকৈ পূৰ্বৰ অৱস্থান ত্যাগ নকৰে। প্ৰসংগ লিখিব লাগিব আমি, ক'ৰ পৰা আহিছে এইটো। উপৰোক্ত শ্লোকফাকি আমাৰ 9ম শ্ৰেণীৰ সংস্কৃত পাঠ্যপুথি সংস্কৃত পাঠ সংগ্ৰহৰ 5ম পাঠ নীতি শ্লোকাः সুভাষিতানি চ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। এই শ্লোকটি নাৰায়ণ পণ্ডিতে লিখা হিতোপদেশ গ্ৰন্থৰ অন্তৰ্গত। এইখিনি আমি লিখিলোঁ। তাৰপিছত আমি ছেকেণ্ডলৈ যাওঁ, সংগতি। উক্ত শ্লোকটিৰ মাজেৰে বুদ্ধিমান লোকৰ গুণাৱলী আৰু ধৈৰ্যৰ বিষয়ে বুজাবলৈ যত্ন কৰা হৈছে। ইয়াত এইটোৱে শিক্ষা দিবলৈ বিচৰা হৈছে যে আমি নভবা নিচিন্তাকৈ কোনো কামত আগবাঢ়িব নালাগে। ঠিক আছে, তাৰপিছত আমি ব্যাখ্যাটোলৈ যাওঁ। আমি ব্যাখ্যাটো মই এই ধৰণে লিখিছোঁ, তোমালোকে নিজৰ ভাষাটো তোমালোকে ব্যাখ্যাটো বনাই লিখিব পাৰিবা। সমাজত মূৰ্খ আৰু জ্ঞানী 2 শ্ৰেণীৰ মানুহ বসবাস কৰে। মূৰ্খ লোকে যিকোনো কাম নভবা নিচিন্তাকৈ কৰে আৰু তাৰ পৰিণাম সদায় ভয়াৱহ হয় অথবা বিফলতাহে লাভ কৰে। কিন্তু তাৰ বিপৰীতে বুদ্ধিমান অথবা জ্ঞানী লোকে যিকোনো কাম কৰাৰ আগতে 10 বাৰ চিন্তা কৰে আৰু মই কৰিবলগীয়া কাম মোৰ পৰিণাম ভাল হ'বনে বেয়া। শ্লোকটোত কোৱাৰ দৰে বুদ্ধিমান লোকে প্ৰথমে এখন ভৰি আগবঢ়ায় আৰু আনখন ভৰি তেতিয়ালৈকে পূৰ্বৰ স্থানতে ৰাখে যেতিয়ালৈকে সন্মুখৰ স্থান ভালদৰে পৰীক্ষণ নকৰে। যেতিয়া আগৰ স্থান সুৰক্ষিত বুলি ভাবে তেতিয়াহে আনখন ভৰি আগবঢ়ায়। তেনে কৰিলে ভৱিষ্যতত সদায় সফলতা লাভ কৰিব পাৰি। আমি তাৰপিছত আৰু এটা পইণ্ট বনাইছোঁ, শিক্ষা। আমি ইয়াৰ পৰা কি শিক্ষা পাইছোঁ, আমি যিকোনো কাম ভাবি চিন্তি কৰিব লাগে, তাৰ পৰিণাম সদায় ভাল। তাৰপিছত আমি ব্যাকৰণিক জ্ঞান কিছুমান দিব পাৰিম। ইয়াৰ পৰা আমি কি ব্যাকৰণিক জ্ঞান পাইছোঁ, সন্ধি কেইটামান পাইছোঁ আমি। চলত্যেকেন চলতি যোগ একেন, তিষ্ঠত্যেকেন তিষ্ঠতি যোগ একেন, তিষ্ঠত্যেকেন তিষ্ঠতি যোগ একেন, না সমীক্ষ ন অসমীক্ষ, পূৰ্বম আয়তনম ত্যজেত। এটা আমি ব্যুৎপত্তি ভাঙিব পাৰিম। ত্যজ বিধিলিং ইয়াত তিষ্ঠতি স্থা লটতি, চলতি চল লটতি। ঠিক আছে, এইখিনি আমি প্ৰথম প্ৰশ্নৰ উত্তৰটো
সমাপ্ত কৰিলোঁ। এতিয়া আমি 2 নম্বৰ খ নম্বৰ ব্যাখ্যাটোলৈ যাওঁ। দুৰ্জন পৰিহৰ্তব্য বিদ্যা অলংকৃতোপি সন মণিনা ভূষিতঃ সৰ্পঃ কিমসৌ ন ভয়ংকৰঃ। এই ধৰণে আমি উপস্থাপনটো কৰিলোঁ। দুৰ্জন লিখি ডট 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 লিখি ন ভয়ংকৰ লিখিলোঁ। তাৰপিছত আমি শ্লোকাৰ্থ ইয়াৰ শ্লোকটো আমি অৰ্থটো লিখি দিলোঁ। বিদ্বান হ'লেও দুৰ্জন লোকক ত্যাগ কৰিব লাগে। মণিৰে বিভূষিত হ'লেও সাপ ভয়ংকৰ নোহোৱাকৈ নাথাকে। ইয়াৰ অৰ্থটো এইটো। প্ৰসংগ উপৰোক্ত শ্লোকফাকি আমাৰ 9ম শ্ৰেণীৰ সংস্কৃত পাঠ্যপুথি সংস্কৃত পাঠ সংগ্ৰহৰ 5ম পাঠনীতি শ্লোকাহ সুভাষিতানি চ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। তাৰপিছত সংগতি। উক্ত শ্লোকটিৰ জৰিয়তে জ্ঞানী হ'লেও দুৰ্জন স্বভাৱৰ ব্যক্তিক ত্যাগ কৰিবলৈ কোৱা হৈছে। তাৰপিছত আমি ব্যাখ্যাটো লিখিলোঁ। সমাজত বিদ্বান আৰু শিক্ষিত লোক থকাটো সকলোৱে কামনা কৰে, কিন্তু সেইবিলাক গুণ থকা লোককো কেতিয়াবা ত্যাগ কৰিবলগীয়া হয়। কিয়নো যেতিয়া তেওঁলোকৰ স্বভাৱ দুষ্ট প্ৰবৃত্তিৰ হয়, বিদ্যাৰ অলেখ উপাধি ধাৰণ কৰা লোক যদি দুৰ্জন চৰিত্ৰ হয়, তেন্তে তেওঁলোকক ত্যাগ কৰিব লাগে। তেওঁলোকৰ পৰা জ্ঞান লোৱাৰ লোভত পৰি আমি ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰোঁ। তাৰপিছত আছে তেনেকুৱা লোক আৰু মণি থকা সাপ একেই, কিয়নো সাপৰ মূৰত মণি জিলিকি থাকিলেও সি অতি ভয়ংকৰ যিকোনো মুহূৰ্ততে দংশন কৰিব পাৰে। সেইকাৰণে বিদ্যা শিক্ষাৰে অলংকৃত দুৰ্জন লোক আৰু মণিৰে বিভূষিত সাপৰ পৰা সদায় আঁতৰত থাকিব লাগে। শিক্ষা আমি কি পালোঁ? শিক্ষা ভাল বস্তু পাবলৈ বেয়াৰ সংগত কেতিয়াও পৰিব নালাগে। ব্যাকৰণিক জ্ঞান ইয়াত সন্ধি কেইটামান মই উলিয়াই দিছোঁ। বিদ্যা অলংকৃত পিছন বিদ্যয়া অলংকৃত অপি পৰিহৰ্তব্য পৰিহৃ ধাতু তব্য প্ৰত্যয় পুলিংগ প্ৰথম বিভক্তি একবচন। ঠিক আছে। ইয়াৰ পিছত আমি আৰু এটা আছে, সেইটো তোমালোকে নিজে কৰিবা। 2 নম্বৰত আছে ভাৱাৰ্থ সম্প্ৰসাৰণ কৰা। আলস্যাঙি মনুষ্যাৰম শৰীৰস্থ মহান ৰিপু। ভাৱাৰ্থ মানে ইয়াৰ ভাৱৰ অৰ্থটো কি বা ইয়াৰ পৰা কি বুজাবলৈ বিচাৰিছে, সেই গোটেইখিনি কথাত নিজৰ ভাষাত লিখিব লাগিব। তোমালোকেও নিজৰ ভাষাত লিখিবলৈ যত্ন কৰিবা। মই এটা লিখিছোঁ, তোমালোকে ইয়াৰ পৰা আৰ্হিটো বনাব পাৰিবা। উক্ত সুভাষিত বচন আমাৰ সংস্কৃত পাঠ্যপুথি সংস্কৃত পাঠ সংগ্ৰহৰ নীতি শ্লোকা সুভাষিতানি চ নামৰ পাঠটিৰ সুভাষিত খণ্ডৰ পৰা লোৱা হৈছে। ইয়াত সুভাষিত বচনৰ দ্বাৰা কোৱা হৈছে যে এলাহ বা আলস্য হৈছে আমাৰ শৰীৰত থকা আটাইতকৈ ডাঙৰ শত্ৰু। এলাহে আমাক সদায় কামতে বাধা দিয়ে। এলাহ আমাৰ মনৰ এটা অৱস্থাহে, ইয়াক আমি অতি সহজতে পৰাজিত কৰিব পাৰি। ইয়াক আমি উদ্যম চেষ্টা আৰু সাহসৰে মিত্ৰতা কৰি পৰাভূত কৰিব লাগে। আলস্যক পৰাভূত কৰিব পাৰিলে আমি বিদ্যা, খেল, ব্যৱসায় আদি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰোঁ। ঠিক আছে। 3 নম্বৰটোলৈ যাওঁ আমি এতিয়া। কি 6টা দুখ মানুহে ত্যাগ কৰা উচিত? উত্তৰটো হ'ব, তোমালোকে জানাই 6টা দুখ মানুহে ত্যাগ কৰিব লাগে। সেইকেইটা হ'ল নিদ্ৰা, তন্দ্ৰা, ভয়, খং, এলাহ আৰু দীৰ্ঘসূত্ৰতা। 4 নম্বৰত আছে এই পাঠত দুৰ্জনৰ বৰ্ণনা কেনেদৰে দিয়া হৈছে? উত্তৰটো তোমালোকে লিখিবা। এই পাঠত দুৰ্জন লোকক বিদ্যা শিক্ষাৰে অলংকৃত হ'লেও ত্যাগ কৰিবলৈ কোৱা হৈছে আৰু মণি থকা সাপৰ দৰে ভয়ংকৰ বুলি বৰ্ণনা কৰা হৈছে। ব্যাস বাক্য ভাঙি সমাসৰ নাম লিখা। দুৰ্জনঃ দুষ্টঃ জনঃ কৰ্মধাৰয় সমাসঃ ভয়ংকৰঃ ভয়ং কरोति इति उपपद तत्पुरुष समासः। का पुरुष कुत्सित पुरुषः कर्मधारय समासः। आत्मशक्त्या आत्मनशक्त्या माने आत्मर शक्ति षष्ठी तत्पुरुष समास। शरीरस्थ शरीरे तिष्ठति इति माने शरीरत थकाটো शरीरस्थ বুলি কোৱা হয়। উপপদ তৎপুৰুষ সমাস। তাৰপিছত আছে তলত দিয়া পদসমূহৰ বিৎপত্তি নিৰ্ণয় কৰা। ঠিক আছে। তিষ্ঠতি স্থা লটতি, স্থা ধাতু হৈছে আৰু লট লকাৰৰ অন্তিমত তি প্ৰত্যয় লাগিছে। এই ধৰণে আমি বিৎপত্তি কৰিব লাগিব। তাৰপিছত বদন্তি, ৱদ ধাতু লট আৰু অন্তি মানে লট লকাৰৰ অন্তি প্ৰত্যয় ইয়াত লাগিছে। কুৰু, ক্ৰি ধাতু লোট হি মানে হৈছে মধ্যম পুৰুষৰ একবচন। গচ্ছতি, গম ধাতু লট লকাৰৰ তি প্ৰত্যয় মানে প্ৰথম পুৰুষৰ একবচন। পশ্যতি, দৃশ ধাতু লট লকাৰৰ প্ৰথম পুৰুষৰ একবচন লট তি। ঠিক আছে। 7 নম্বৰলৈ যাওঁ আমি। সংস্কৃতলৈ অনুবাদ কৰা। বিদ্বান লোক সকলোৰে পূজনীয়। বিদ্বান সৰ্বৈহি পূজিতাঃ, সকলোৰে পূজনীয়। দুৰ্জন লোকক কোনেও বিশ্বাস কৰিব নালাগে। দুৰ্জনঃ ন কহ অপি বিশ্বাস্যাৎ।
বিদ্যাধন মহাধন বিদ্যাধনম মহাধনম সাহসী মানুহে মৃত্যুলৈ ভয় নকৰে সাহসিকঃ জনঃ মৰণাৎ ন ত্ৰায়তে বা ভীয়তে এই ধৰণে আমি সংস্কৃত অনুবাদো কৰিলোঁ ঠিক আছে আৰু এই পাঠটোৰ অনুবাদখিনি তোমালোকক মই আগৰ ভিডিঅ'ত দিছোঁ যদি নাই চোৱা ইয়াতে মই লিংকটো পঠাই দিছোঁ আৰু ঠিক আছে আজি পাঠটো মই ইমানতে সামৰণি মাৰিছোঁ তোমালোকে ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা থেংক ইউ